ৱেলকাম বেক টু মাই চেনেল। পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ভিডিঅ'টো কোনে ক'ৰ পৰা চাই আছে, কোন জেগাৰ পৰা চাই আছে জনাবলৈ একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ আগতে পোনপ্ৰথমে আজি যিহেতু ফাকুৱা সমূহ অসমবাসী ৰাইজক ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বেছি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে ভালে কুশলে পাৰ হওক আৰু সকলোৰে জীৱনটো পোহৰময় কৰি তোলক তাকে কামনা কৰিছোঁ। পিছে মোৰ গাটো যদি বিশেষ এটা ভাল নহয় তথাপিও সৰু সুৰাকৈ ফাকুৱা বুলি ব্লগটো জাষ্ট ষ্টাৰ্ট কৰিছোঁ আৰু চাই থাকিব সকলোৱে শেষলৈকে। আজি যিহেতু ফাকুৱাৰ পৰিৱেশ, গতিকে একদম ৰাতিপুৱাৰ পৰাই আৰম্ভণি, ইটো সিটো ফাকুৱা গাবলৈ অহা মানুহৰ একদম অগণন লানি। গতিকে সৰু সুৰাকৈ ব্লগটো জাষ্ট আৰম্ভ কৰিছোঁ। ভিডিঅ'টো সকলোৱে শেষলৈ চাই মেলি মৰম দিব আৰু আপোনালোকে কোনে কেনেদৰে কাৰফালে কেনেদৰে ফাকুৱা আজি পালন কৰিলে, ফাকুৱা বুলি কোনে কি কৰিলে জনাব আৰু লগতে মোৰ ভিডিঅ'টো কোনে কোন জেগাৰ পৰা চাই আছে কমেণ্ট এটা কৰিব। গতিকে বলক তেতিয়াহ'লে আজিৰ দিনটোৰ মাজলৈ অকণমান দেখাই দিছোঁ আৰু ফাকুৱাৰ পৰিৱেশ যিহেতু আৰম্ভ কৰিছোঁ। যদি ভালে থাকে কণ্টিনিউ কৰিম, সেইটো মই লাষ্ট ব্লগতো কৈছিলোঁ, ভিডিঅ'টো কণ্টিনিউ কৰিব পাৰিম আৰু যদি গা ভাল নাথাকে গতিকে কণ্টিনিউটো কৰিব নোৱাৰিম আৰু গতিকে চাই মেলি মৰম দিব আৰু আপোনালোকে। হোলী স্পেচিয়েল আজি খানা, এয়া নেচেৰা আলু ভাজি আৰু এয়া সৰু বৰলীয়া মাছ ভাজি, এয়া আদা জাল দিয়া, এফালে অকণমান বিলাহী তাতো মাছ দিয়া আছে। গতিকে এনেকৈ আকৌ আজি হোলী স্পেচিয়েল বুলি আমাৰ ঘৰৰ খানাৰ আইটেম এনেকৈ একদম চিম্পল, কিন্তু এই মাছটো মোৰ বহুত বেছি প্ৰিয় হয়, গতিকে খাই লওঁ। আৰু আজি হ'ল হোলীৰ একেবাৰে দ্বিতীয়টো দিন। সৰু সুৰাকৈ যেনেকৈ পাৰিছোঁ অকণমান ক্লিপবোৰ আপোনালোকক দেখাইছোঁ আৰু এইবাৰ হোলী মোৰ এনেকৈ পাৰ হ'ল। এয়া ৰাতিপুৱাই ভাগিনটোৱে একদম যোগাৰ কৰি আছে আৰু কি যে তাৰ প্লেন, কালিৰ পৰাই ভাবি আছে আজি কি কৰিব নকৰিব। এয়া বেলুনত পানী ভৰাইছে, ইফালে ফিছ কাৰি, ৰাতিপুৱা উঠাৰ পৰাই তাৰ এইবোৰ কাম ষ্টাৰ্ট হৈ গৈছে আৰু হোলী খেলিবৰ হোলীটো পাবৰ বাবে এক্সাম শেষ কৰি একদম দৌৰা দৌৰিকৈ মামাকৰ ঘৰলৈ বুলি ইহঁতৰ ফূৰ্তিবোৰ চাওকচোন। এনেকৈ অকণমান ৰাখি দিলোঁ আৰু ভালো লাগে দিয়কচোন ফূৰ্তিবোৰ দেখা পায়, গতিকে অকণমান বোলো ক্লিপবোৰ গম নোপোৱাকৈ এনেকৈ ৰাখি দিলোঁ আৰু। কি কৰি আছা তুমি? তালা ভাল, তালাচোন বেয়া হোৱাই নাই ভাল কৰিব লাগে। হা সেইটো ভাল কৰি আছা? হোলী খেলা হ'ল, পূৰা হোলী খেলিলা? হা বা হোলী খেলিম বুলি একদম পৰীক্ষা দিয়ে, পৰীক্ষা শেষ হোৱাৰ দিনাই সি দৌৰ মাৰিছে ইয়ালৈ আৰু পূৰা ঠিকছে সি হোলী খেলিলে একদম চবক। বেয়া জবৰ আছোঁ আৰু ময়ো সেই 3 দিনৰ পৰাই পূৰা কণ্টিনিউ কৰিছোঁ। একদম আৰম্ভণিটো কৰিছিলোঁ নহয় যে পাৰোঁ যদি কণ্টিনিউ কৰিম, গতিকে এদিন দুদিন কৰি 3 দিনৰ পিছত ব্লগটো আজিও কণ্টিনিউ কৰিছোঁ আৰু তাৰ লগত এতিয়া অকণমান সময় কি কৰা এতিয়া এনেই আছা, অকণমান সময় তাৰ লগতে কটাইছোঁ এনেকৈ। এতিয়া সিদিনাৰে চজিনা কেইডালমান যে থাকি গ'ল, আজি তাকে মায়ে বনাবলৈ বুলি পূৰা ৰেডি কৰিছে আৰু আজি মায়ে বনোৱা চজিনা খাবলৈ বুলি একদম ৰখি আছোঁ। আৰু এইফালে এয়া হৈ গ'ল আৰু আছেচোন বাকী নকৰা? অ' নাই শেষ বা বঢ়িয়া, গুড।